ভাবে অসমখন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। গতিকে সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে এই পঞ্চায়ত চৰকাৰখন সঠিকভাৱে গঠন কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চহৰসমূহ পৰিচালনা কৰাৰ বাবে স্থানীয় চৰকাৰ, নগৰ সমিতি, পৌৰসভা, নিগম ইত্যাদি ইত্যাদি। কিন্তু এই ২৬,০০০খন গাঁও, ১৫০০ চাহ বাগিচা, ২৫০ চৰচপাৰী, এই অঞ্চলটোক সামৰি পেলাই ২২০০খন পঞ্চায়ত গঠন কৰাৰ আমাৰ এতিয়া দায়িত্ব আহিল। ২২,০০০ গৰাকী ৱাৰ্ড মেম্বাৰ, ২২০০ এপি মেম্বাৰ, ৪২০ গৰাকী জেডপিচি মেম্বাৰ নিৰ্বাচিত কৰাৰ আমাৰ গুৰু দায়িত্ব আহি পৰিল। এতিয়া জনসাধাৰণে উচিত বিবেচনা কৰিব লাগিব। আপোনালোকে আগন্তুক দিনত উঠি অহা প্ৰজন্মৰ ভৱিষ্যত শক্তিশালী পথ গঢ় দিয়াৰ স্বাৰ্থত আমাৰ উপৰি পুৰুষে প্ৰতিষ্ঠা কৰা আমাৰ সমাজ জীৱনৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা মূল্যবোধ ৰক্ষা কৰি সমাজত শান্তি, সমন্বয়, ভাতৃত্ববোধ জীয়াই ৰখাৰ স্বাৰ্থত আমি সঠিকভাৱে ভাল মানুহৰ দ্বাৰা পঞ্চায়ত গঠন কৰিব লাগিব। সৎ আৰু নিষ্ঠাৱান জনপ্ৰতিনিধিয়ে পঞ্চায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আনিব পাৰিব, দুষ্ট স্বভাৱৰ লোকে নহয়। যিবিলাক অসৎ অভিপ্ৰায় লৈ এই পঞ্চায়ত নিৰ্বাচনত পদাৰ্পণ কৰিছে, সেই অসৎ অভিপ্ৰায় লোৱা প্ৰতিনিধিয়ে কেতিয়াও দুখীয়াৰ দৰিদ্ৰতা আঁতৰ কৰিব নোৱাৰে। ইয়াৰ বাবে নিকা মন লাগিব, পৰিষ্কাৰ মন লাগিব। কাৰণ গ্ৰাম্য অঞ্চলত বসবাস কৰা দৰিদ্ৰ পৰিয়ালক যদি শ্ৰদ্ধা ভক্তিৰে সেই পৰিয়ালৰ মনৰ বেদনা উপশম ঘটাবৰ বাবে সেই পৰিয়ালটোৰ প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে দৃঢ়তাৰে সহায় নকৰে, তেতিয়াহ'লে গ্ৰাম্য অঞ্চলৰ প্ৰতিচ্ছবি পৰিৱৰ্তন নহয়। গতিকে এই গ্ৰাম্য অঞ্চলৰ প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিব লগা হ'লে আপোনালোকে আগন্তুক সঠিক নিৰ্ণয় ল'ব লাগিব। আৰু যিটো দলে ক্ষমতাৰ বাকজুৰি লৈ ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি মূল্যবোধৰ আধাৰত সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় ৰাজ্যত, সেই দলক আপোনালোকে গ্ৰহণ কৰক। আৰু সেই দলটোৱে আপোনালোকৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টি। মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য হিচাপে এই দাবী কৰা নাই, যুক্তিৰ আধাৰত মই কথাকেইটা ক'ব বিচাৰিছোঁ। ইয়াৰ পূৰ্বতে বহু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ হৈছে, পঞ্চায়ত বহুত ৰাজনৈতিক দলে গঠন কৰিছে, কিন্তু কোনো ৰাজনৈতিক দলে আজিৰ তাৰিখত চকুত লগা পৰিৱৰ্তন জনসাধাৰণৰ স্বাৰ্থত সম্ভৱ কৰি তুলিব পৰা নাই। আজি আপোনালোকে ভাবক, যি বিশ্বাস আৰু আস্থাৰে ভাৰতবৰ্ষৰ জনগণে ২০১৪ চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক্ষমতাত অধিষ্ঠিত কৰিছিল, প্ৰধানমন্ত্ৰী হিচাপে তেখেতক ক্ষমতাত অধিষ্ঠিত কৰিছিল, সেইগৰাকী মহান নেতাই কঠোৰ পৰিশ্ৰমৰ সাধনাৰ ফলত ভাৰতবৰ্ষৰ সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকক আস্থাত লৈ আজি যি চকুত লগা পৰিৱৰ্তন সম্ভৱ কৰিছে, চৌদিশে জনসাধাৰণৰ হৃদয়ত বিশ্বাসৰ ভাৱ সৃষ্টি হৈছে। আস্থা আৰু বিশ্বাস মাননীয় মোদী ডাঙৰীয়াৰ ওপৰত দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ অন্তৰালত ৰাইজে মৰ্যাদা সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ আজি শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ পাবলৈ সক্ষম হৈছে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, পৰিৱৰ্তন আমাক কিহৰ বাবে লাগে? পৰিৱৰ্তন লাগে শান্তি, সম্প্ৰীতি, মৰ্যাদা আৰু উন্নয়নৰ বাবে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, সেই পৰিৱৰ্তন কেৱল ভাৰতীয় জনতা পাৰ্টীয়ে দিব পাৰিব। কংগ্ৰেছক ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলোৱা হ'ল। কত বছৰ অসমৰ ৰাইজে কংগ্ৰেছক বহু আশাৰে পঞ্চায়ত ৰাজ ব্যৱস্থা নিয়ন্ত্ৰণৰ গৰাকী কৰিছিল, কিন্তু ক'তা কংগ্ৰেছে কোনখন পঞ্চায়তৰ প্ৰতিচ্ছবি চকুত লগাকৈ পৰিৱৰ্তন আনিব পাৰিলে? কিমানখন গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ় দিব পাৰিলে?